মুৰাদঝাৰৰ মাটিখোলাত সংঘটিত আব্দুৰ নুৰ হত্যাকাণ্ডৰ হত্যাকাৰী শকত আলীক গ্ৰেপ্তাৰ মুৰাদঝাৰ আৰক্ষীৰ। ভিক্ষাৰ ধনৰ ভাগ নোপোৱাৰ বাবে হত্যা কৰিছিল আব্দুৰ নুৰক। হত্যাকাৰীয়ে স্বীকাৰ কৰিলে হত্যাকাণ্ডৰ কথা। ভিক্ষা কৰা ধনৰ ভাগ বটোৱাৰাক লৈ আব্দুৰ নুৰ আৰু চৌকত আলীৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ। উক্ত সংঘাতৰ পৰিণতিত শুকুৰবাৰে পুৱতি নিশা চৌকৰ আলীয়ে হত্যা কৰিছিল আব্দুৰ নুৰক। মাটিখোলাৰ জলসিঞ্চনৰ নলাত উদ্ধাৰ হৈছিল আব্দুৰ নুৰৰ ক্ষত বিক্ষত মৃতদেহ। চৌকত আলীয়ে ভিক্ষাৰ ধন ভাগ নোপোৱাৰ বাবে হাতুৰিৰে মৰিয়াই হত্যা কৰিছিল আব্দুৰ নুৰক। মুৰাদঝাৰ আৰক্ষীয়ে তদন্ত মৰ্মে চৌকত আলীক আটক কৰি সোধপোছ কৰাত চৌকত আলীয়ে স্বীকাৰ কৰে হত্যাকাণ্ডৰ কথা। বাঘ দিত হইয়া বাদে এরে দিতাম না কিতা হরবে তুই তোমার কিতালে বাঘ দিত হ্যাঁ আগে কইয়া দিছে কিতালে বাঘ দিত তুমি শরিক আসলে নি সঠিক না মানে কইছে তোমারে এক বাঘ দিব ওহান কইছে কিতালে দিত তোমার এক বাঘ কিতালে দিত কারণ টাকা লাগু না এওয়ালা দেহে আমারে সি বিকা করে আনি তোমাক বাঘ দিয়ে আগরবার দিয়ে আইছে তুমি বিক করো নি না তোমার বিক করবা কিতালে দিত আমি বিক করি মানে অন্য খান করি অন্য কান করো কি জাত বিক করো দিনের বিক না রাইতুর বিক দিনও করি তুমি আগে ঢাকাই আসলে না কারণে মারিলে আর না বাঘ নি দিয়ার কারণে ও তো বাঘ বাঘ কি কম দিছিল নাকি মারিছা আউতরা দি ঘোরা পুরা নিছে মারিয়া লগে কত টাকা আছিল নিছে কত নাই লগে লগত পয়সা পোৱা নাই